Zirikinding Police Station angkang Meghalaya adui ahoi along ke dwara datum aru niphai thomke parani thurpak pen Meghalaya phan longle pithek the la pen sorkar atum longle ki pijia long chekroi dun thek thepu kachesong ka pedupona birota perang ke Edward Tisopen birota napoli Meghalaya phan longle pithek the la pen sorkar atum longle ki pijia long chekroi dun thek thepu kachesong along all Assam Students Union abidi sir Dr. Samujal Bhattacharya Karbi Students Association Amepu Samson Terong Lapen Assam Angkang Kido Song Thom Kewa Mepu Atum Ta Chatong Dun Pen Adui Ahoi Kedo Ara Atum Aphan Aning Pathetika Song Thom Kewa Song Atum Nijang Karbi Anglong Lapen Meghalaya Kijusi Adui Ahoi Mukra Long An Kapali Damji Palong Assam Police Atum Ke Khang Dun Check Pen Kapadam Long Lidera Jok Raratum Aning Kipung Chipaklang Assam Sarkar lapen Karbi Anglong Autonomous Council Kachariya tuma phan kopia posi emethang along le lapen adui ahoi ki jusia dimalong damlong le det lopusi karjupatu ahoka hapen Karbi Anglong Autonomous Council Kachariya tu Meghalaya phan long le chojor ekloma puta raratum pen karjupatu Border Protection Committee, Minister Piju Hazarika Loji Committee গঠন কৰিছে আসলতে তেওঁ Piju Hazarika ডাঙৰীয়া কিন্তু আজি পৰ্যন্ত কাৰ্বি আংলং সীমাত মানে তেওঁলোকে আহি পোৱা নাই যাৰ কাৰণে দেখি কাৰ্বি আংলং ৰাইজে কিন্তু সন্তুষ্ট নহয় সেই কমিটিক লৈ আপুনি কি ক'ব হেনক কাৰ্বি আংলঙৰ সীমান্তত বসবাস কৰা জনসাধাৰণৰ প্ৰতি সন্মান জনাই অসম চৰকাৰে সমস্যাটো স্থায়ী সমাধান কৰিছে আৰু এতিয়া আপুনি আপোনাক জানিব বিচাৰিছো আপোনাৰ আসলতে আহোতে আপুনি গম পাইছে আপোনাৰ হয়তো চাগে গা বিষাই গৈছে আহোতে ৰাস্তাৰ যি অৱস্থা কিন্তু এতিয়া আমি ইয়াত আপোনাৰ ইয়াত আহি পাওঁতে এই যিখিনি ৰাস্তা হৈ গৈছে সেইখিনি কিন্তু মেঘালয় গভৰ্ণমেণ্টে নিৰ্মাণ কৰিছে এই ক্ষেত্ৰত কিন্তু অসম চৰকাৰে নিজৰ মাটিত কিন্তু ৰাস্তা নিৰ্মাণ কৰা নাই কিন্তু মেঘালয় চৰকাৰেহে কিন্তু ইয়াত নিৰ্মাণ কৰিছে তাৰমানে এই মাটিখিনি তেওঁলোকে মানে সুদূৰ ভৱিষ্যতে তেওঁলোকে যিটো মানে গিভ এণ্ড টেক পলিচি তেওঁলোকে এই মাটিখিনি তেওঁলোকে মানে লোৱাৰ এটা পৰিকল্পনা কৰিছে নেকি কি ক'ব আপুনি প্ৰথম কথা মই কৈছোঁ যে সীমান্ত অঞ্চলৰ উন্নয়ন কৰিবলৈ পূৰ্বাঞ্চলৰ বাকীবোৰ ৰাজ্যই নিজৰ সীমান্তটো খুব উন্নয়ন কৰে ৰাস্তা ঘাট নিৰ্মাণ কৰে আমি বিচাৰিছোঁ আমাৰ সীমান্তত ৰাস্তা ঘাট নিৰ্মাণ হ'ব লাগে ইয়াত চিকিৎসালয় নিৰ্মাণ হ'ব লাগে ইয়াত শিক্ষানুষ্ঠান স্থাপন হ'ব লাগে বিদ্যুৎ যোগান হ'ব লাগে আৰু প্ৰশাসনিক কেন্দ্ৰ ইয়াত স্থাপন হ'ব লাগে ৰাইজে যাতে নিৰাপত্তাহীনতাত ভুগিবলগীয়া নহয় ৰাইজে যাতে শংকামুক্তভাৱে জীৱন যাপন কৰিব পাৰে তেনে ব্যৱস্থা ফলপ্ৰসূভাৱে কৰাটো হ'ল অসম চৰকাৰৰ দায়িত্ব ৰাস্তাটো যিটো ৰাস্তাত আহিলেতো সাংঘাতিক ৰাস্তা এইটো ৰাস্তা নহয়েই গতিকে পথাৰৰ নিচিনা গতিকে আমি অসম চৰকাৰক অনুৰোধ জনাম অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম তেখেতে পাৰিলে নিজে এই ৰাস্তাটোদি আহিব লাগে নহ'লে তেখেতৰ সন্মানীয় মন্ত্ৰীসকলক পঠিয়াব লাগে কি অৱস্থাত আছে ৰাস্তা ঘাট চাব লাগে আৰু ৰাস্তা ঘাটৰ উন্নয়ন কৰিব লাগে আৰু সীমা বিভেদৰ কথা যদি আমি চাওঁ নাগালেণ্ড আৰু যি কাৰ্বি আংলং কেন্দ্ৰীয় চৰকাৰে আমাৰ উত্তৰ পূৰ্বাঞ্চলত 7খন ৰাজ্য সৃষ্টি কৰিলে 7খন ৰাজ্য সৃষ্টি সীমাটো কিন্তু অংকন কৰি 7খন ৰাজ্য সৃষ্টি কৰি সীমাটো অংকন কৰিব লাগিছিল কিয় নকৰিলে মানে উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজ ঐক্যবদ্ধ হোৱাটো কেন্দ্ৰীয় চৰকাৰে নিবিচাৰে সদায় এটা সীমাত উত্তেজনা হৈ থাকিব লাগে ৰাইজৰ মাজত যাতে একত্ৰিত হৈ থাকিব নোৱাৰে তেনে এটা বাতাবৰণ সৃষ্টি কৰে আৰু সেইকাৰণে আমি কৈ আছোঁ যে সীমা সমস্যাৰ স্থায়ী সমাধান কৰিব লাগে আৰু চৰকাৰসমূহে আলোচনাৰ জৰিয়তে সমস্যাটো স্থায়ী সমাধান কৰিব লাগে অসম চৰকাৰৰ দায়িত্বটো হ'ল যে অসমৰ ভূখণ্ড ৰক্ষা কৰি সমস্যাটো সমাধানৰ ব্যৱস্থা কৰিব লাগে আৰু অসমৰ সীমামূৰীয়া ৰাজ্যৰ সীমান্তত থকা ৰাইজৰ মতামতৰ প্ৰতি সন্মান জনায় এই সমস্যা সমাধানৰ কাৰণে চৰকাৰে ব্যৱস্থা ল'ব লাগে কথা যে ইয়াত বৰ্ডাৰ মেজিষ্ট্ৰেট আছে ইয়াত পুলিচ আৰক্ষী প্ৰশাসনে কৈছে যে য'ত গণ্ডগোল হৈছে সেই গণ্ডগোল হোৱা ঠাইলৈ নাযাবৰ কাৰণে আমাক অনুৰোধ কৰিছে কাৰণ গ'লে হয়তো আকৌ অশান্তিৰ সৃষ্টি হ'ব পাৰে আমি এটা শান্তি ভংগ কৰিবলৈ অহা নাই আমাৰ উদ্দেশ্য স্পষ্ট আমি এটা শান্তিৰ বাৰ্তা লৈ আহিছোঁ গতিকে বৰ্ডাৰ মেজিষ্ট্ৰেটগৰাকীয়ে যে এটা অনুৰোধ জনাইছে গতিকে আমিও স্পষ্ট কৰিছোঁ আমি শান্তি ভংগ কৰিবলৈ অহা নাই এতিয়া আমি ৰাইজৰ লগত আলোচনা কৰি মতামত ল'ম মতামত লৈ আমি আমাৰ এটা যোগাত্মক দৃষ্টিভংগী আমি পুৰা চিয়ৰকে ক'ম যে আমি তাত একো প্ৰব্লেম ক্ৰিয়েট নহয় মানে আমি জাষ্ট যাম আৰু আহি যাম এইটোহে আমাৰ ইয়াত কোনো কিবা আমাৰ কমিউনিটিৰ ক্লাছ ইয়াত একো আজি প্ৰব্লেম নহয় আমিতো জাষ্ট you can take your own guarantee but can you take their guarantee no you can't take their guarantee so let us not escalate this issue further because there is going to be a meeting between two CMs very soon I mean can we just please wait for so that let the meeting listen to talk and place of we have no problem I'm just following my orders my superiors DC ma'am has clearly mentioned and will not take
I can take guarantee of people who are under my jurisdiction, but I can't take guarantee of people who are not in my jurisdiction. So please try to understand. beyond this area, that is not your jurisdiction. No, not this area. Beyond this jurisdiction, that is not your. I'm just saying This that I area, can that take the is- jurisdiction of the people of Kachesong, but not the people of. Then why not? Then why we are not allowed to? Why you are treating why It are is a you sensitive treating issue. why are you It treating is- us as an It is alliance? a sensitive issue. We are not aliens. And no, We are the soil of the sun. But why we are not allowed to visit on our own land? This is the question again and again. why are you saying aliens and all that? I'm also just among one of you. Please don't say.